নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ভিলেজ আছামলৈ। আজি হৈছে শাওনৰ শেষৰটো সোমবাৰ আৰু যিহেতু এই শাওনৰ মাহটো মহাপ্ৰভু মহাদেৱৰ লগত বিশেষভাৱে জড়িত, গতিকে আজি মই যাম আমাৰ ওচৰতে অৱস্থিত এখন থানলৈ, আঞ্চলিক শিৱনলীয়া থান। শাওনৰ প্ৰত্যেকটো দিনতে তাত বহুতো ভক্তৰ সমাগম হয় আৰু আজিও তাৰ ব্যতিক্ৰম নহয়। তাত গৈ মই থানখনৰ পৰিৱেশ অকণমান দেখুৱাব চেষ্টা কৰিম, লগতে ময়ো মহাপ্ৰভু মহাদেৱৰ শ্ৰীচৰণত এবাৰ সেৱা জনাই আহিম। তেন্তে বলক। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go. ফাইনেলি মই আহি পালোঁ আঞ্চলিক শিৱনলীয়া থান, আৰু এইটো হৈছে থানৰ মূল গেট। গতিকে বলক ভিতৰলৈ যাওঁ। আৰু ভিতৰত সোমাই দেখিলোঁ ডেকা ল'ৰাহঁতে ইয়ালৈ অহা সকলো ভক্তকে চেনিটাইজ কৰি আছে আৰু মাস্ক প্ৰদান কৰি আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। এয়া হৈছে আঞ্চলিক শিৱনলীয়া থান পৰিচালনা সমিতিৰ লগত জড়িত বয়োজ্যেষ্ঠ ব্যক্তিসকল। এই থানখন কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত পুথিমাৰীৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত থকা পৌলা গাঁৱত অৱস্থিত। চেঁচানুৰ পাৰত অৱস্থিত এই থানখনত স্বাধীনতাৰ বহু আগৰে পৰা পূজা অৰ্চনা কৰি অহা হৈছে। প্ৰত্যেক বছৰে 3দিনীয়া কাৰ্যসূচীৰে এই থানত শিৱৰাত্ৰি পূজা উদযাপন কৰা হয়। পূজাৰ সময়ত এই থানত হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। পূজাৰ প্ৰথম দিনা সন্ধিয়া আৰিয়া প্ৰজ্বলন কাৰ্যসূচীত বহুতো ভক্তই অংশগ্ৰহণ কৰে।
শেষত এই থানত আহি সেৱা আগবঢ়োৱা প্ৰত্যেকগৰাকী ভক্তৰ মনৰ কামনা যাতে পূৰ্ণ হয় তাৰ বাবে মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এইখিনি আছিল ভিডিঅ'টিত। যদি ভিডিঅ'টি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ওচৰতে থকা ঘণ্টা বুটামটো প্ৰেছ কৰি দিব। ধন্যবাদ।